হাই হেল্ল' অসমবাসীৰ কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় খবৰ খাতিবিলাক ভাল হ'ব আৰু আজি পূজাৰ 2 নম্বৰ দিনাখন তো মই প্ৰসাদ দিব যাব ওলাইছোঁ এয়া সাজি কাচি ওলাইছোঁ আৰু একেবাৰে আনকমন একদম ইমান হেভি কাপোৰ পিন্ধা নাই কম দামী কাপোৰে পিন্ধি ওলাইছোঁ আৰু ইমান দামী কাপোৰ ল'বলৈ আমাৰ দুখীয়া মানুহ পইচা নাই ন এই লৈছোঁ আৰু গামোচা এখন লৈ লৈছোঁ আৰু একদম হোৱাইট কালাৰৰ লৈছোঁ কাপোৰখনো মোৰ হোৱাইট কালাৰ হয় আৰু খোপাটো মানে ফুল মাৰিছোঁ হোৱাইট কালাৰ আৰু কাণফুলিযোৰো হোৱাইট কালাৰ আৰু চেণ্ডালো হোৱাইট কালাৰ আৰু খাৰু এটা পিন্ধিছোঁ এইটো হোৱাইট কালাৰ মানে একদম হোৱাইট পিন্ধি লৈছোঁ আৰু এনেকৈ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই একদম আনকমন একদম পিন্ধিবলৈ গৰমত ভাল লগা এযোৰ কাপোৰ এনেকৈ মই বাচিছিলোঁ আৰু বাচি কিনে অৰ্ডাৰ দি লৈছোঁ তো বলক তেন্তে গৈ থাকোঁ পিছে প্ৰসাদটো দিব গৈ আছোঁ ৰাক্ষসিনী শ্ৰী দুৰ্গা মা মন্দিৰত আৰু মই মেকআপ চেকআপ কৰা নাজানো দেই মেকআপ কৰা নাই মাত্ৰ ক্ৰীম লগাইছোঁ আৰু পাউডাৰ অকণ ঘঁহিছোঁ আৰু মোৰ ভাতিজি তাইক লেহেংগা দিছোঁ আৰু প্ৰসাদ দিব গ'লে হেনো এনেকৈ মূৰত লৈ যাব লাগে তো বয়সস্থ মানুহবিলাকে কৈছিলে শুনিছিলোঁ আৰু মা কালী মন্দিৰত এটা সেৱা কৰি ল'লোঁ আৰু এনেকৈ মূৰত লৈ লৈছোঁ আৰু অলপমান আৰু এয়া বাচন্তি আৰু তাইৰ ছোৱালী এয়া তাইও প্ৰসাদ দিব ওলাইছে ময়ো ওলাইছোঁ দুইজনে লগ পাই কেনে আৰু গৈ আছোঁ আৰু আহি পাই গ'লো ইয়াতে নাম লিখি আছে নাম লিখি চৰিয়াৰ পিছফালে লগাই দিব নহ'লে চিনি নাপাব ন কাৰ কোনটা ঠগী হয় সেইকাৰণে এনেকৈ নাম লিখি পেলাই দিব আৰু এয়া হৈছে মন্দিৰ ৰাক্ষসিনী শ্ৰী দুৰ্গা মা মন্দিৰ আৰু ভৰিত ধুই আহিলোঁ এয়া প্ৰসাদ দিব লৈছোঁ আৰু এয়া মানুহবিলাকে আগত গৈ আছে আমিও দিম অলপ ৰখিব লাগিব মানুহ ভিৰ লাগি আছে ভিতৰত যোৱা বছৰ দিব নাপাইছিলোঁ অসুবিধা আছিল কিবা এটা বিশেষ ঘৰুৱা মানে হেৰি আছিলে আৰু সেইকাৰণে দিব পৰা নাছিলোঁ আৰু এইবাৰ বছৰ মানে খোলা মনেৰে বিৰাট ইচ্ছা আছিল আৰু দিব সেইকাৰণে দিলোঁ আৰু এইফালে আমাৰ নাম দলটো গাঁৱৰ পৰিৱেশন কৰি আছে নাম গাই আছে তো মই নামৰ সাজপাৰ পিন্ধি অহা নাই এনেকৈ নাম ধৰিম আৰু এনেকৈ মই নাম গালোঁ অলপমান নাম গালোঁ তাল ঘূৰালোঁ তো নামৰ সাজপাৰ পিন্ধি অহা নাই মই প্ৰসাদ দিব আহিম কাৰণে বেলেগ এযোৰ কাপোৰ লৈছিলোঁ সেইকাৰণে এইযোৰকে মই পিন্ধি আহিছোঁ আৰু এনেকৈ অলপমান নাম গালোঁ আৰু ইহঁতৰ লগত গাঁৱৰ নাম পৰিৱেশন কৰি অলপ জিৰণি লৈছে চবে আৰু হাই বুলি দিছে ভণ্টিজনীয়ে আৰু এনেকৈ চবকে অলপমান দেখালোঁ আৰু নাম পৰিৱেশন কৰাৰ পিছত এয়া খিচিৰি খাব আহিলোঁ খিচিৰি খাব মাতিছে আৰু এইপিনে আমাৰ গাঁৱৰ ওচৰৰে বেলেগ এখন গাঁৱৰ নাম দল এয়া ডগৰ নাম তেওঁলোকে নাম পৰিৱেশন কৰি আছে আৰু চাই আছোঁ আমি আপোনালোককো দেখালোঁ অলপমান মন্দিৰৰ পৰা ওলাই আহি দোকানত আহিলোঁ দোকানত ভাতিজিটোক কিবা এটা কিনি দিওঁ আৰু খাৰু চাই আছে খাৰুৱে কিনি দিওঁ নেকি কিবা এটা দিব লাগিব পূজা বুলি আৰু মিঠাই ল'লোঁ আৰু এতিয়া মিঠাই লৈ কেনে ঘৰত গৈ আছোঁ তাইৰ হাতত দিছোঁ টোপলাটো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে ফ'ল' কৰি দিব লাইক শ্বেয়াৰ চব কৰি দিব আৰু দেই আৰু ভণ্টি কেইজনী এয়া নামতি লগ পালোঁ ৰাস্তাতে একেলগে গৈ আছোঁ আৰু মোক চেল্ফি কেমেৰাত ইমান শকত দেখে চাওকচোন মই আগৰ কেমেৰাত মানে মই ইমান শকত দেখোঁ দেই ক্ষীণে হওঁ মানে নাজানো কিয় বা মেখেলা চাদৰ ইমান শকত দেখে আৰু তেন্তে বাই বাই আজিলৈ